Hey বন্ধুসকল কি খবৰ আপোনালোকৰ ওয়েলকাম টু মাই ইউটিউব চেনেল বিটু পন্দাস আৰু ডাইৰেক্ট মই পাঠশালাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে বাছত যাই আছোঁ গাঁৱত যাই আছোঁ আৰু মানে বা যে আহিছিল বাক থ'ব যাবৰ কাৰণে আৰু বাছত যাই আছোঁ আৰু কিবা পালোঁখিনি সৰিয়হ এই গ্লাছখন লেতেৰা কমকৈ আছে সেইকাৰণে আছিল পথাৰত ধান চান কাটি লৈ গৈছোঁ এতিয়াতো মাঘৰ মাহ গ'লে মাঘৰ মাহ যোৱা নাই বিহু গ'ল পাঠশালাৰ পৰা অঞ্চলি যোৱা ৰাস্তা বা পোষ্টাৰখনত মাৰা আছে সুভাষ পাঠক আৰু ৰামচৰণ বৰালীৰ নাম নামৰ মানে পোষ্টাৰ হ'ব কিজানি রাস্তা মজা রাস্তাখিনি মজা আৰু চাওক আৰু এইখন বোলে মই মাৰ পৰা লৈছিল চিকিৎসালয় প্ৰাথমিক চিকিৎসালয় আৰু মই গাঁৱত কেৱল এৰাতিৰ কাৰণে গৈ আছোঁ আজি ৰাতিটো ৰাতি হ'ব ৰাতিলৈকে আকৌ কালি পুৱা গুচি আহিম আৰু কোনটো হ'ব গাঁওখন ইমান ভাল লাগে আৰু ইমান একেবাৰতে গুচি আহিব ইচ্ছা নাযায় অলপ পৰীক্ষা আছে গুৱাহাটীৰ কাৰণে যাবতো লাগিবই শিলবাৰী পামে আৰু শিলবাৰীৰ সন্ন্যাসী মন্দিৰ বিখ্যাত কিন্তু সন্ন্যাসী মন্দিৰ মানে একবাৰ এইটো সন্ন্যাসী মন্দিৰৰ গেট এইখন সোমাই যায় শিৱ মন্দিৰ আৰু বহুত ধুনীয়া মন্দিৰ আৰু ডাইৰেক্ট ৰিক্সাত উঠি লৈ যাওক আহিবা আহিবা বেছি শিকা অঞ্চলীত আমি অঞ্চলীত আছোঁ কিন্তু সেইফালে অঞ্চলীৰ পৰা আমাৰ গাঁও যোৱা ৰাস্তাটো খুবেই বেয়া আপোনালোকে নিশ্চয় উদ্ধৱ দাসৰ নাম শুনিছে কাৰ্গিল যুদ্ধত আৰু এই উদ্ধৱ দাস আছিল আমাৰ অঞ্চলীৰে আৰু ইয়াতে মূৰ্তিটো বনাই থোৱা আছে উদ্ধৱ দাসৰ আৰু ভিডিঅ'টো এইখিনিয়ে আছিল ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আজিলৈ ইমানেই বাই বাই গাঁৱত বেছি দিন নাথাকিলোঁ কাৰণে গাঁৱৰ ভিডিঅ' দিয়া নহ'ল আৰু